নমস্কাৰ বন্ধুসকল, আমাৰ এই A to Z অসমীয়া চেনেলটোলৈ তোমালোকক সম্ভাষণ জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ এটি প্ৰেৰণামূলক কাহিনী, ইচ্ছা শক্তি। আমি ইচ্ছা কৰিলে যিকোনো কাম কৰিব পাৰোঁ, মাত্ৰ নিজৰ ওপৰত বিশ্বাস থাকিব লাগিব। আমাৰ সামৰ্থ্যতা মাত্ৰ মানসিক অৱস্থাৰ বাহিৰে আন একো নহয়। সেই বিষয়ে আজি আপোনালৈ এটি সৰু প্ৰেৰণাদায়ক কাহিনী লৈ আহিছোঁ। যদি কাহিনীটো শুনি ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি আমাক উৎসাহ যোগাব বুলি আশা কৰিলোঁ। 1950 চনত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এজন অধ্যাপক ডক্টৰ কাৰ্টৰিখটাৰে এটা অদ্ভুত পৰীক্ষা কৰিছিল। তেওঁ এটা নিগনি ধৰি আনি এটা পানীৰ পাত্ৰত ভৰাই দিলে আৰু তেওঁ দেখিলে যে নিগনিটোৱে প্ৰায় 15 মিনিটমান সময় পানীত ককবকাই নিজকে বচাবলৈ চেষ্টা কৰিলে, কিন্তু 15 মিনিটৰ পাছত সি বচাৰ কোনো আশা ত্যাগ কৰি মৃত্যুবৰণ কৰিবলৈ ওলাইছিল। তেতিয়া ডক্টৰ কাৰ্টে তাক পানীৰ পৰা উলিয়াই আনি তিতা গাটো শুকুৱাই অলপ সময় জিৰণি ল'বলৈ দিলে আৰু পুনৰ পানীৰ পাত্ৰত ভৰাই দিলে। কিন্তু এইবাৰ নিগনিটো প্ৰায় 60 ঘণ্টা সময় পানীত সাঁতুৰি থাকিল। কিন্তু এইবাৰ নিগনিটোৱে কিয় পানীত ইমান সময় জীয়াই থাকিল? কাৰণ এইবাৰ নিগনিটোৰ সম্পূৰ্ণ বিশ্বাস আছিল যে তাক আগৰ দৰে কোনোবাই পানীৰ পৰা বচাই দিব। সেই আশা কৰিয়েই নিজকে বচাবলৈ সি সমস্ত শক্তি ব্যৱহাৰ কৰিছিল। সেই আশাতেই সি প্ৰায় 60 ঘণ্টামান সময় চেষ্টা কৰি জীয়াই থাকিল। আশা এনে এটা শক্তি যে ই যিকোনো কামেই সফল কৰিব পাৰে। সেয়েহে আমাৰ নিজৰ আশাৰ ওপৰত বিশ্বাস ৰাখিব লাগে। আমাৰ নিজৰ ওপৰত বিশ্বাস থাকিলে যিকোনো কাম কৰিব পাৰোঁ। গতিকে যিকোনো পৰিস্থিতিত আমি কেৱল ইতিবাচক চিন্তাৰে কাম কৰা উচিত। আমাৰ সামৰ্থ্য কেৱল মানসিক অৱস্থাৰ বাবে আন একো নহয়। অৰ্থাৎ আমি ইচ্ছা কৰিলে যিকোনো কাম কৰিব পাৰোঁ, কেৱল আমি নিজকে বিশ্বাস কৰা উচিত। ধন্যবাদ।